আজি এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাংচালি মেলা। তাত আহিব ফ্লৰিনা গগৈ আজি আহিব। আমি এতিয়া যাবলৈ ওলাইছোঁ, বাইকত যাম। এতিয়া সৌখন আমাৰ বাইক। এতিয়া এয়া হৈছে এওঁ ব্লগ বনাইছে। এতিয়া আমি ৰাংচালিলৈ যাবলৈ তৈয়াৰ হৈছোঁ। এতিয়া আমি যাওঁ, ব'লক আপোনালোকক দেখুৱাম। বহুত ধুনীয়াকৈ সাজিছে, কষ্ট কৰি মানুহবোৰে দেখুৱাম। গোৱালগাঁৱত আছে, গৈ আছোঁ আমি। এয়া আছে গেটখন, দেখাইছোঁ ৰ'ব। এয়া যাওক, দেখুৱাইছোঁ ৰ'ব কিমান ধুনীয়াকৈ নাৰিকলৰ পাতে বনাইছে। এয়া আমি গৈ আছোঁ, দেখিছে আপোনালোকে। এয়া চাওক কিমান ধুনীয়াকৈ বনাইছে, দেখিছে আপোনালোকে। আমি এতিয়া গৈ আছোঁ তালৈ, গেটখনলৈ আপোনালোকক দেখাম। এতিয়া আপোনালোকক গেটখন দেখাবলৈ লৈছোঁ। গেটখন বহুত ধুনীয়াকৈ দেখিছে। ৰাংচালি উৎসৱ বাইছজন মাস্ক নিপিন্ধাকৈ প্ৰৱেশ কৰিব, ন' প্ৰব্লেম। অন্যকালি ইয়াত দেখিছে ধুনীয়াকৈ বনাইছে, কিমান ধুনীয়াকৈ বনাইছে। হোৱা তাত পাতিছে এইবোৰ গোটেইখন দোকান ধুনীয়া। আৰু আপোনালোকে দেখিছে ইয়াত দেখিছে মানুহ, আপোনালোকে দেখিবলৈ পাইছে। লাইট দেখিছে আপোনালোকে, ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া গ্ৰন্থমেলা হৈছে। আৰু এয়া দোকান, এয়া এখন জ্যোতিপ্ৰসাদ আগৰৱালা দৈনন্দিনী পৃথিৱী। ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া কিতাপ। ইয়াত দেখিছে বহুত গান বাজি আছে, কাৰণে মাতটো শুনাত অলপ তকলিফ হৈছে। আৰু ইয়াত দেখিছে ধুনীয়া ধুনীয়া বাচন বৰ্তন ওলাইছে, ধুনীয়াকৈ দেখিছে আপোনালোকে। মাতটো কমকৈ ওলাইছে কাৰণ হুলস্থুল হৈছে। কাপোৰ এয়া হৈছে কাপোৰৰ দোকান, ৰিহা মেখেলা সেইবোৰ আমাক দোকান আহিব আমি নিপিন্ধো। এয়া হৈছে যোনটো চবৰে ফেভৰেট পপকৰ্ণৰ দোকান। আৰু সেয়া কফিও আছে, দেখিছে আপোনালোকে। আৰু সেয়া আছে সেয়া হালিয়ালি কি কয় মই পাহৰি থাকিলোঁ। ইমান দেখিছে নাৰ্চাৰী, চাই লওক ইমান ধুনীয়া নাৰ্চাৰী এখন। লাখি বেম্বনী এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়া ধুনীয়াকৈ ফুল আছে ইয়াত। দেখিছে আৰু এয়া আপোনালোকে দেখিছে আপোনাৰ হেৰি যিকোনো ধৰণৰ কলকাতা বেৰুটি মানে এখন গোটেইগাল আচাৰ তেতেলী আচাৰ। আৰু এইবোৰ আমাৰ কাৰণে নহয়, চব ছোৱালীৰ কাৰণে। যে খেলা বস্তু পাব ইয়াত। এয়া হৈছে চানা বিকি আছে মাধৱ ককা। এইবোৰ হোটেল যি এয়া আছে গাহৰি পুৰা খৰিকাত দিয়া। দেখিছে আপোনালোকে, আছে মিচিং ট্ৰেডিশ্যনেল ফুড। এয়া মিচিং সম্প্ৰদায়ৰ মানুহে গাহৰিত খৰিকাত দিয়া বিকিছে। গাহৰি খৰিকাত দিয়া দেখিছোঁ। এয়া আপোনালোকে দেখিছে, বেছিভাগ গাহৰিত খৰিকাত দিয়া দেখিছে। দুষ্টসকল কি বন্ধুসকল, ইয়াত ফ্লৰিনা গগৈ আহি ইয়াত উপস্থিত হৈছে। চুপাৰ ডান্সাৰ চেপ্টাৰ 4 উইনাৰ। এতিয়া ফ্লৰিনা গগৈ আহিছে, বৰ্তমান তেওঁ আহি আছে, উপস্থিত হৈছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেওঁক এই তাৰমানে নৃত্য উদ্বোধন কৰিবলৈ মতা হৈছিলে। হাই ফ্লৰিনা, এয়া আমাৰ মাজত ফ্লৰিনা আহি উপস্থিত হৈ গৈছে। আমাৰ মাজত আমি ফ্লৰিনা গগৈ, সোমনাথ বৰা, অংকুৰ ঠেঙাল আৰু পপী বৰাৰ দৰে বিশিষ্ট শিল্পীক আমি আমাৰ মাজত পাইছোঁ। গতিকে মই পুনৰবাৰ আপোনালোকক জোৰকৈ এটা হাত চাপৰিয়াই তেওঁলোকক অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। ঘুগুনি খাইছোঁ, ভোক লাগিলে। এয়া দেখিছে ঘুগুনি খাইছোঁ, ভোক লাগিছে, বহুত ভোক লাগিছিলে। এতিয়া ঘুগুনি খাইছোঁ। ঘুগুনি এইটো পপকৰ্ণ, এইটো আমি কিনিছোঁ। ইমান পইচা নাই যে 10 টকা দি দুইটা কিনিছোঁ। এই ৰবৰডাল ঠিকে দিছে পাই, ঠিকে পাইছোঁ। হ'ব ব'লা। দেখিছে ফ্লৰিনা এতিয়া নাচিবলৈ ওলাই আছে।
যাবলৈ ওলাইছোঁ অলপ দেৰি হৈ গ'ল 4টামান বাজি পাৰ হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ বাই বাই দিব লাগিব বাই 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 যাওঁগৈ আৰু দেই এতিয়া আহি আকৌ পূৰ্ব ঘৰ পাই গ'লোহি কি বুলি কয় চাইকেলখন যে ইয়াতে কয় এইখন মোৰ চাইকেল এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব বাই বাই